বিশ্বনাথত আচ্ছাৰ যৌথ সভা জিলাখনৰ বিভিন্ন চাহ বাগিচা আৰু গাঁও অঞ্চলৰ সমস্যা সম্পৰ্কে আলোচনা। বিশ্বনাথ জিলাৰ সদৰ বিশ্বনাথস্থিত চাহ মজদুৰ সংঘৰ কাৰ্যালয় প্ৰাংগণত আচ্ছাৰ এটি যৌথ সভা অনুষ্ঠিত হৈ যায়। জিলাখনৰ নদুৱাৰ, বিশ্বনাথ, বিহালী আৰু গহপুৰ অঞ্চলৰ পৰা আচ্ছা চাহ জনগোষ্ঠী সাহিত্য সভা আৰু চাহ জনজাতি জাতীয় সন্মিলনীৰ বিষয়ববীয়া অংশগ্ৰহণ কৰা সভাত বিশ্বনাথ জিলা আচ্ছাৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল গোৱালাৰ সভাপতিত্বত কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিশ্বনাথ জিলা আচ্ছা সম্পাদক নীলোৎপল ৰবি দাসে সম্প্ৰতি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ওপৰত জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনৰ লগত যৌথভাৱে আলোচনা কৰি সমাধান সূত্ৰ বিচাৰি সভাখন অনুষ্ঠিত কৰা হৈছে বুলি মন্তব্য আগবঢ়ায়। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ ওপৰত জিলাখনৰ নদুৱাৰ, বিশ্বনাথ, বিহালী আৰু গহপুৰৰ পৰা নিজ নিজ এলেকাধীনস্থ সমস্যাসমূহ দাঙি ধৰে। ইয়াৰ মাজতে সমস্যাসমূহৰ ওপৰত পৰ্যালোচনা কৰে চাহ জনজাতি সন্মিলনীৰ বিশ্বনাথ জিলা সম্পাদক গৌতম গোৱালা, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ জিলা সভাপতি ৰমেন ৰৌতিয়া, সম্পাদক কৃষ্ণ পাটৰ, কৃষ্টি সম্পাদক শ্যাম কুমাৰ নাগ, বিশ্বনাথ জিলা আচ্ছাৰ সভাপতি ধীৰাজ তাঁতী, শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজবাৰ, উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পংকজ মহানন্দ সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে হয়। আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অসম চাহ জনগোষ্ঠী সাহিত্য সভা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা বিভিন্ন দল সংগঠনৰ সহযোগত আজি আমি বিশ্বনাথ চাৰিআলি আজি ACMSৰ শাখা প্ৰেক্ষাগৃহত আজি আমি এখন উমৈহতীয়া সভা আহ্বান কৰোঁ। আৰু এই সভাখন আহ্বান কৰাৰ উদ্দেশ্য এটাই যে আমি আমাৰ চাহ বাগিচা বিশ্বনাথ জিলাৰ অন্তৰ্গত চাহ উদ্যোগিত এলেকাই হওক বা চাহ বাগিচা অঞ্চলতে হওক আমাৰ যিখিনি সমস্যা আছে এই সমস্যাসমূহ আমি সৰজমিন তদন্ত কৰি আমি যাতে ভৱিষ্যত দিনত আমাৰ উপায়ুক্ত মহোদয় হওক বা অন্যান্য আমি চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে যাতে আমি সমস্যাসমূহ আমি লাভ কৰিব পাৰোঁ তাৰ কাৰণে এক সভা আহ্বান কৰা হৈছিলে। আৰু এই সভাখনত আজি বিভিন্ন কথা উত্থাপন হৈছে। আমি চাহ বাগিচাৰ লোকসকলৰ ভূমিপত্তনৰ বিষয়ে হওক, শিক্ষাৰ বিষয়ে হওক, স্বাস্থ্যৰ বিষয়ে হওক, বিভিন্ন সমস্যাসমূহ বিশদভাৱে আমি আজি অধ্যয়ন কৰি আজি আলোচনা কৰিছোঁ। আৰু এটা কথা সুখৰ বিষয় যে ইতিমধ্যে জিলা উপায়ুক্ত ডাঙৰীয়াই আমাৰ এই জনগোষ্ঠীয় সংগঠনসমূহৰ লগত আমাৰ সমস্যাসমূহক লৈ এক আলোচনা চক্ৰ তেওঁ আয়োজন কৰিব বিচাৰিছে। আৰু তেওঁৰ জৰিয়তে যদি সমস্যাবোৰ আমাৰ সমাধান হয় তাৰ কাৰণে আশা প্ৰকাশ কৰি আজি আমি সভাখন আহ্বান কৰিছোঁ। আৰু এটা কথা ঠিক যে এই সভাখন আজি আমি উদ্বেগ প্ৰকাশ কৰিছোঁ যে অসমৰ বিভিন্ন লেপেট কটাকে আদি কৰি বিভিন্ন চাহ বাগিচা কলঘৰত যি আমাৰ শ্ৰমিকসকল বিভিন্ন সময়ত তেওঁলোকে আঘাতপ্ৰাপ্ত হৈ জীৱন মৰণৰ সৈতে যুঁজ দি আছে, সেই ক্ষেত্ৰত আমি আজি এই যৌথ সভাই উদ্বিগ্নতা প্ৰকাশ কৰিছে। আৰু ভৱিষ্যতত এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই আৰু লগত অসম চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি দাবী জনাইছোঁ। কাৰণ আজি এটা কথা সুখৰ বিষয় যে কি যে আমি বিভিন্ন সময়ত বিভিন্ন দল সংগঠনবোৰে সুকীয়াভাৱে আন্দোলন কৰিছিলে বা সুকীয়াভাৱে সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা চলাইছিলে। কিন্তু আজি আচ্ছাৰ উদ্যোগত বিশ্বনাথৰ বিভিন্ন দল সংগঠন আজি একত্ৰিত হৈ আজি আলোচনাত মিলিত হৈছোঁ আৰু এই সমস্যাসমূহ আমি একেলগে উত্থাপন কৰিবৰ কাৰণে আমি সাজু হৈছোঁ। গতিকে মই আশা প্ৰকাশ কৰিছোঁ আচ্ছাৰ ফালৰ পৰা যে এই সমস্যাসমূহ অনাগত দিনত নিশ্চয় সমাধান হ'ব। অলপতে মইনা নায়কৰ দৰে যি দুৰ্ঘটনাগ্ৰস্ত হয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, এই সম্পৰ্কে আপুনি কি ক'ব? অত্যন্ত দুৰ্ভাগ্যজনক। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে মইনা নায়কৰ যি ঘটনা, সেই ঘটনাটো প্ৰথম অৱস্থাত বাগিচা কৰ্তৃপক্ষই লুকুৱাব বিচাৰিছিলে। আৰু যেতিয়া পৰৱৰ্তী সময়ত যেতিয়া এই গোটেই বিষয়টো আচ্ছাই হওক বা অসম চাহ মজদুৰ সংঘই এই বিষয়টো সাজুৰে উত্থাপন কৰিবলৈ আৰম্ভ কৰে, তেতিয়াই মিডিয়া হ'ল, বিভিন্ন নিউজে কাকতে পত্ৰই প্ৰকাশ পালে। তাৰপিছতে মইনা নায়কৰ ইছ্যুটো সমগ্ৰ অসমতে বিয়পি পৰিলে। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব যে বিভিন্ন চাহ বাগিচা আছে, এই চাহ বাগিচাসমূহত কিন্তু যিবোৰ কল কাৰখানা আছে সেই কল কাৰখানাসমূহ ফেক্টৰী এক্ট 1948 মতে যিখিনি সা সুবিধা পাব লাগে, যিখিনি ছেফটি মেজাৰ্ছ থাকিব লাগে সেইখিনি বৰ্তমানেও নাই। আৰু এজন ফেক্টৰী পৰিদৰ্শক থাকে। ফেক্টৰী পৰিদৰ্শক সম্পৰ্কে আমাৰ শ্ৰমিক ৰাইজেই হওক বা বিভিন্ন আমাৰ
সচেতন লোকেই হওক ফেক্টৰী যে এজন ইন্সপেক্টৰ থাকে এই সম্পৰ্কে তেওঁলোকে অৱগত নহয় আৰু আমি কেতিয়াও লক্ষ্য কৰা নাই আমি কেতিয়াও এইটো উদাহৰণ দেখা পোৱা নাই যে বাগিচালৈ আহি কোনোবা ফেক্টৰী ইন্সপেক্টৰে পৰিদৰ্শন কৰিছে যদি কোনোবা বাগিচাই যদি ফেক্টৰী আনিবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই তেনেহ'লে তেওঁলোকে সেই ফেক্টৰীৰ ওপৰত বা সেই পৰিচালকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আমি দাবী উত্থাপন কৰিছোঁ আৰু তাৰ লগে লগে আমি অসম চাহ জননী ছাত্ৰ সন্থাই অহা 1 তাৰিখে সমগ্ৰ অসমত যিবোৰ ফেক্টৰী যিখিনি পৰিদৰ্শকৰ কাৰ্যালয় আছে মাণ্ডলিক কাৰ্যালয় আছে সেই মাণ্ডলিক কাৰ্যালয়সমূহত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অনাগত দিনত যদি এই ফেক্টৰীসমূহ নীতি নিয়মমতে যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে তেওঁ অনাগত দিনত এইবোৰ ফেক্টৰী আমি বন্ধ কৰি দিবৰ কাৰণে আমি সদায় সাজু আছোঁ এক গাম্ভীৰ্যপূৰ্ণ সভাত জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ উদ্দেশ্যে আয়োজিত যৌথ সভাত নবীন লেখিকা প্ৰতিভা দাস থানেশ্বৰী কুৰ্মীগঞ্জু আৰু বিশ্বনাথ জিলা আটুৱাৰ সভানেত্ৰী ৰেশ্মা মহানন্দ উপ সভানেত্ৰী লিপিকা ভূঞা আৰু কৃষ্টি সম্পাদিকা পায়েল ওৰাংসহ কেইবাগৰাকী চাহ জনগোষ্ঠীৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে সিদ্ধান্ত লৈছোঁ যে আমি অনাগত দিনবিলাকত বহুতো কাম কৰিবলগীয়া আমাৰ আছে অকল সাহিত্য চৰ্চা বুলিয়েই নহয় শিক্ষাৰ ক্ষেত্ৰতে হওক সামাজিক উন্নয়নৰ ক্ষেত্ৰতে হওক বৌদ্ধিক জগতটোক লৈ পেলাই আমি বহুত কিবা কিবি কৰিবলগীয়া আছে আৰু সামাজিকভাৱে আমাৰ যিহেতু আমাৰ জনগোষ্ঠীটো পিছপৰা গতিকে এই সামাজিক ক্ষেত্ৰত মানে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতো আমি কিছুমান কাজকৰ্ম আমাৰ যিবিলাক সংগঠন আছে চাহ জনগোষ্ঠীয় সংগঠন বিশেষকৈ আৰ্টছা আছে এছিমেছ আছে আৰু আদিবাসী ছাত্ৰ সন্থা আছে এই সকলোবিলাকক লৈ আমি উমৈহতীয়াকৈ কিছুমান প্ৰগ্ৰেম লৈছোঁ যিবিলাকৰ থ্ৰুদি আৰু ইতিমধ্যে আপোনালোকে জানে যে আমাৰ উপায়ুক্ত মহোদয় যি বিশ্বনাথ জিলাৰ এই বিশ্বনাথৰ উপায়ুক্ত মহোদয়ৰ ওচৰত আমি বিভিন্ন আমাৰ মাজত সমাজত থকা সমস্যাৰাজি বাগিচাতেই হওক বা চাহ ঔদ্যোগিক আমাৰ যি প্ৰাক্তন চাহ জনগোষ্ঠীসকল বসবাস কৰা চাহ ঔদ্যোগিক অঞ্চলসমূহত যিবিলাক সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা হওক বা শিক্ষাৰ সমস্যা হওক ঘৰৰ সমস্যা হওক বা অন্যান্য ধৰণৰ যিবিলাক মানে সমস্যা আছে এই সমস্যাবিলাকক লৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু এইবিলাক সমাধান অৰ্থে আমি কিছুমান ইণ্ডিকেট কৰি দিছোঁ হয় অসম চাহ জনগোষ্ঠী সাহিত্য সভাই ইতিমধ্যে নতুন শিক্ষানীতি যি প্ৰৱৰ্তন হ'ব সেই প্ৰৱৰ্তনত যি স্থানীয় ভাষা গুৰুত্ব দিয়া হৈছে শিক্ষানীতিত কোৱা হৈছে বিশেষকৈ বৃহত্তৰ চাহ জনগোষ্ঠী সমাজখনত বহুতো ভাষা ভাষীৰ বা দোৱানৰ প্ৰচলন আছে সেয়ে সাহিত্য সভাই এই ভাষাসমূহ কোনটো অঞ্চলত কি ভাষা হ'ব ইতিমধ্যে এখন তালিকা প্ৰস্তুত কৰি অসম চৰকাৰৰ লগত কথা বতৰা পাতি আছে আমি বিশ্বনাথ জিলা সমিতিয়ে সেই একে ধৰণৰে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰাথমিক বিদ্যালয় হওক বা এতিয়া যি মডেল হাইস্কুল নিৰ্মাণ হৈছে সেইবিলাকৰ ক্ষেত্ৰতেই হওক যিসকল শিক্ষক তাত নিযুক্তি দিয়া হৈছে সেইসকল যাতে চাহ বাগিচা অঞ্চলৰ ভাষাৰ প্ৰতি তেওঁলোকৰ ভাষাটো জনাত শিক্ষকক যাতে নিযুক্তি দিয়ে তাৰ প্ৰতি ধ্যান দিবলৈ আমি সাহিত্য সভা তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ প্ৰাথমিক বিদ্যালয়বোৰত যি আজিও মানে চৰকাৰীভাৱে শিক্ষক নিযুক্তি দিয়া হোৱা নাই গতিকে চৰকাৰক আমি সেইটোৱে অনুৰোধ জনাইছোঁ যে প্ৰাথমিক বিদ্যালয়বোৰ সম্পূৰ্ণ চৰকাৰীকৰণ হ'ব লাগে চৰকাৰী শিক্ষক নিযুক্ত হ'ব লাগে চৰকাৰীভাৱে সকলো সা সুবিধা দিব লাগে আন্তঃগাঁথনিৰ ব্যৱস্থা হ'ব লাগে কিতাপ পত্ৰৰ ব্যৱস্থা হ'ব লাগে ইউনিফৰ্মৰ ব্যৱস্থা হ'ব লাগে সকলোবোৰ ব্যৱস্থা কৰিলেহে চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ হাৰটো বৃদ্ধি হ'ব বুলি আমি সাহিত্য সভাই আজি আলোচনা কৰিছোঁ ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট IND লাইভ